হাগা লাগছি নেকি এই নাই মই দেখোন পুৱা গৈছিলো তহঁতৰ ৰশ্মি ক'ত গৈছে তাই কি আনা নাই আছে ক'ৰবাত কিবা কৰি অন্যদিনা দেখোন উত্তৰ ল'ব আহে মই আহি দেখোন আহে ক'ৰবাত কিবা কাম কৰি আছে কেইদিন আৰু টকা কাৰ সোমাইছে নেকি সেই নাই কি আনা পিছে তাইগিলা খাৱা নাই না তই খাইছা কাৰণে তোৰ পেটত সোমাইছে মই টেঙাই খাইছো এই টেঙা খালে সোমাই কৈ খাইবা ক'ব লাগিব এতিয়া এই যাওয়াই নাই নেকি এই থৈ অহা নাই যায় এই যাওঁ এই যাওঁ মানে লৈ যা এই আকৌ কিবা পেটৰ বোলে আকৌ একবাৰ বেছি হোৱা বুলি কৈ পকাই কামাৰা এই লৈ যা পকাই কামুৰিব ঘৰত লৈ যা এতিয়া তোৰ সেই হেঙাৰখিনি বেয়া হ'ল না সেইখিনি শেষ কৰি থৈছো দে এই চাইডৰ দিগি সেইখিনি অলপ ছাগলীয়ে খাইছিল ঠিক কৰি থৈ আহিছো হেঙাৰ দিব দে ঠিকে আছে দে পিছে সেই ওচৰৰ আহে কি কৰে এই গোটাই কলিও নুশুনে ছাগলী মহা গোটাই দি থৈ এই দি একে ধানৰ পৰা খুৱাই শেষ কৰিলা মানে কি কবি আন হৈছে মানুহৰ লগত কাজিয়া কৰিব নোৱাৰা খেতি কৰি খাবি দেচোন আৰু এনেকে এই তই কি মুখখন মেলি আছা কিবা সোমাই যাব মুখত ছাগলী সোমাই যাব নেকি এই ধানদুলিৰ পৰা আহি ছাগলী সোমাই যাব তোৰ তুই বৰ পেট পেৰে থাকা পেটত ছাগলী সোমাব নেকি আৰু তোৰ পিছে কাকাৰা সোমাই নেকি পেটত কিয় কাকাৰা সোমাই কাকাৰা সোমাব এই এতিয়া যেনেকে খালি থকা পানী এনেকে ঘৰত যাই খাই থাকিবিছো তই কাকাৰা ওলাব বাৰু কাকাৰা সোমাব এই এনেকে ৰ'দে ৰ'দে ঘূৰি ফুৰি থাকিলি এনেকুৱা হ'বই বহুত ঘূৰি নুফুৰিবি ঘৰতে থাকিবি আৰু ঘৰত সেনেকে মই যি ক'লো সেইবিলাক খাবি ঘূৰি ফুৰোঁতে ক'ত কি খাইছা ক'ত কি নাই ঠিক নাই পেটৰ অসুখ হৈছে তোৰ এই ৰ'দে ৰ'দে তই আৰু এনেকে ঘূৰি ফুৰি নাথাকিবি ক'ত কি হয় হিচাপ নাই খান বেমাৰ আজাৰৰ দিন তই কি আংকা আছা কাকাৰা ওলালে আন পাইছো অলপ কাকাৰৰ গোন্ধ আহিছে নেকি তোৰ কি হাগা লাগছি নেকি মই দেখোন পুৱা গৈছিলো কবা নোৱাৰো দে ভাই গেলে বা এই তোৰ এই হেৰি ভাল হ'ল নাই পেটৰ কামাৰা নে হাগা চাগা লাগছি কিবা মোৰ এতিয়া ভালে আহিছে তোৰ ভাল হৈছে আমাৰ বেয়া হৈছে আমাৰ একবাৰ নোৱাৰা অৱস্থা গোটেই তই তো হাইছে আহে তহঁতে কি আহিছে আকৌ মই আহিছো এই হাগা লাগছি মই এই উঠক এই লৈ যাও এই তাকেতো গেলে নেকি পিছফালে সেনেকৈ ইয়াতো লাগছি ইয়াতে ৰাখিলে আকৌ ধুব লাগে নেকি এই কাৰণে থৈ আহ তই আগবঢ়াই ঘৰত থৈ তাতে যি কৰে কৰবো ইয়াতে গেলি আকৌ গোটেই মায়াৰ আহিবলৈ দিগদাৰ হ'ব কোনে হাগিলা বুলি কুকুৰ হব অলপ গুণ গুণ লাগছি তাকে থাকিব নোৱাৰা চিকুন্দৰ এই থৈ আহো নেকি যায় থৈ আহ এই গেলে কমাই নছো গেল কৰি আছা কি গেলে তোৰ পিছফালে কাকাৰ পিছোন পাবাও পাৰা অৱস্থা কৰে গোন্ধত তই তই কি খাইছিলি এই কিবা বেয়া বস্তু খাইছিলি নেকি একো খোৱা নাই মই একো নাখাব ফালে কাবাৰ বোলে লগতে এখনমান খাই আহিছি তাই আগতে জিমে চিমে ওলছি নেকি এই যাওঁ এক থৈ আহ থৈ আহে যা ইয়াতে লেটি দিগদাৰ হ'ব
ঘৰত যদি লেটি হয় এই লেটি এচি আন পাইছো আৰে যি কৰে কৰিব। যি কৰে কৰিব এই কিবা অলি ধুইও খাব পাৰব তাতে অলি ঘৰতে লগতে যি মুলি এই ধুই আকৌ খাব পাৰব নে কি থৈ আহো যায় খাব পাৰব তই আকৌ বুজি নাপা যাও তহঁতে কি হাৰি আছা ঐ আমি হাত দে একো লাগি ৰহা নাইবা নাই দে যাও এই যা যা তই ঘৰতে থাকিবি খান ফুৰি নাথাকিবি আৰু খান দুৰ্গন্ধ ওলাই দিবি বেঞ্চি খান ক'বা নহ'ব আৰু তহঁতে কি হাৰি আছা বাতি তই হাত খান তাতে নাই পিছফালে এখন নিচে দি আকৌ দিগদাৰ হ'ব তেতিয়াহ'লে কি ঐ কি হৈছে পিছফালে গোটেই কি কৰিব হৈছে হিচাপ নাই দেউতা আগতে পানী মৰি আছা দে যাওঁ পিছফালে হাত খান দিলে